আমাৰ প্ৰতিগৰাকী ক্ৰীড়াবিদৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আৰু তেখেতক লৈ আমি গৌৰৱান্বিত। নিশ্চিতভাৱে এই সন্দৰ্ভত আমাৰ যিখিনি কৰণীয় আমি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমি নিশ্চিতভাৱে কৰা হ'ব। কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সন্দৰ্ভত প্ৰতিগৰাকী খেলুৱৈক যেনেধৰণে অভিনন্দন জনাইছে আৰু তেখেতে যোৱা 11 বছৰে ক্ৰীড়া ক্ষেত্ৰখনক শক্তিশালী কৰাৰ বাবে যিখিনি তেখেতে বলিষ্ঠ পদক্ষেপ লৈছে, গতিকে মই ভাবোঁ যে আমাৰ বৰ্তমান সময়ত গোটেই ভাৰতবৰ্ষতেই ক্ৰীড়া জগতখনৰ সন্দৰ্ভত ৰাইজৰ যিখিনি দায়িত্ব আছে এই সন্দৰ্ভতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 11 বছৰে যিখিনি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ফলত আজি ক্ৰীড়াবিদসকলেও উৎসাহিত হৈছে আৰু এই ক্ষেত্ৰত আমাৰ প্ৰতিগৰাকী খেলুৱৈৰ প্ৰতি সমদৃষ্টি ৰাখি সকলোৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আমাৰ যিখিনি কৰণীয় আৰু আমাৰ উৎসাহ জনোৱাৰ যিখিনি দায়িত্ব সেইখিনি